দেৰগাঁও নগৰৰ আলিয়ে গলিয়ে কেতিয়াবা হঠাৎ দেখা পোৱা এজন অনামী মানসিকভাৱে বিকাৰগ্ৰস্ত লোক। খাদ্যৰ সন্ধানত তেওঁ ঘূৰি ফুৰে ইফালৰ পৰা সিফাল। লকডাউনৰ বাবে হোটেল দোকান পোহাৰ বন্ধ হৈ থকাত তেওঁৰো নিশ্চয় খাদ্য যোগাৰ কৰাত যথেষ্ট সমস্যা হৈছে। কিন্তু এইজন মানসিক বিকাৰগ্ৰস্ত ব্যক্তিৰ বিশেষ এটা ভিডিঅ'য়ে বেছ চৰ্চা লাভ কৰিছে। তেওঁ যি সামান্য খাদ্য সামগ্ৰী কোনো পথচাৰীৰ পৰা লাভ কৰিছে, সেয়া তেওঁ পথৰ এচুকত বহি তৃপ্তিৰে খাইছে আৰু লগতে তেওঁৰ সেই খাদ্যৰ ভাগ দিছে তেওঁৰে কাষতে লোভনীয় দৃষ্টি নিক্ষেপ কৰি বহি থকা ভোকাতুৰ বান্দৰক। এক বিৰল দৃশ্য। মাথো কেইছেকেণ্ডমানৰ এই দৃশ্য বন্দী হৈছে বহু নিলগত থকা কোনো অপেচাদাৰী লোকৰ মোবাইল কেমেৰাত। কিন্তু এই সাধাৰণ যেন লগা ভিডিঅ'টোৱে যেন দাঙি ধৰিছে মানৱতাৰ প্ৰমূল্যবোধৰ এক বিশেষ বাৰ্তা। সম্প্ৰতি কেৱল নিজৰ চিন্তাত ব্যস্ত যান্ত্ৰিকতাময় আজিৰ আধুনিক মানৱ সমাজখনৰ একাংশক যেন বহু কথাই শিকাই গ'ল এইজন মানসিক বিকাৰগ্ৰস্ত লোকে। পুনৰ চাওক অন্তস্পৰ্শী এই দৃশ্য।